সব পেণ্ট হওক হুডি হওক চুৱেটাৰ হওক চব 100 টকা যি লাগে চব পাই যাব ল'লে হ'ল আৰু খালি আহক চাই যাওঁ আপোনালোকেতো জানেই মই কাৰ্বি আংলঙত থকা আজি প্ৰায় 1.5 বছৰে হ'ব হ'ল কিন্তু মই থকাৰ পৰা ওচৰতে এখন বজাৰ বহে তাত কাপোৰৰ দাম বহুতে কম আৰু সেই বজাৰখন আজিলৈকে আপোনালোকক দেখাবই পৰা নাই তাকে ভাবিছো আজি তাৰলৈ যাম আৰু আপোনালোককো দেখাম সেইকাৰণে পুষ্পা আৰু মই আজি ৰাতিপুৱাতে ওলাইছো আৰু ৰাতিপুৱাতে একো খোৱা নহ'ল কাৰণে বাহিৰৰ বাইদেউ দোকানতে আলু পৰঠা খালো খাই কৰি আৰু বেলেগ কামত ৰখাই নাই চিধাই গৈ পাইছোগে মাঞ্জা মানে বজাৰখন মাঞ্জাত হয় কিন্তু আহোতে পুষ্পা আৰু মইহে আহিছিলো এতিয়া আকৌ ভাস্কৰো পালেহি আৰু মেইন বজাৰখন এইখনে আচলতে বজাৰখন ছেকেণ্ড হেণ্ড কাপোৰৰ হয় প্ৰায়বিলাক বস্তুৱে ভাৰতৰ বাহিৰৰ পাই আনে অনাতটো চব বস্তু কেজি চিষ্টেমতে আনে কিন্তু ইয়াত পিচ হিচাপত বেছে আৰু সেই কাৰণে দামটোও কম পিছে এই মিনি ব্লগটোত ভালকে চব দেখাব পৰা নাই সেইকাৰণে ইয়াৰ ওপৰতে এটা লং ভিডিঅ' বনাইছিলো তলতে যে অসমৰ আটাইতকৈ ডাঙৰ ছেকেণ্ড হেণ্ড বজাৰ বুলি লিখা আছে তাতে ক্লিক কৰি ভিডিঅ'টো চাব আৰু যদি ভিডিঅ'টো ইনষ্টাগ্ৰামত চাইছে তেতিয়াহ'লে ষ্টৰিতে লিংকটো আছে তাতে ক্লিক কৰি চাব এনেতো ইয়াত ভিৰ বহুতে হয় কিন্তু আজি আমি সোনকালে অহাৰ কাৰণে ইমান ভিৰ নাই বাৰু ইয়াততো ভালকে দেখাব নোৱাৰিলো লং ভিডিঅ'টো চাব বুলি আশা ৰাখিলো আজিলৈ ইমানে আছিলে বাই